ওয়েলকাম দোস্ত সো বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক আশা কৰিছোঁ আপোনালোকে ভালে কুশলে আছে আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ মোৰ অনুৰোধ তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে লাইক কৰে কমেণ্ট কৰে শ্বেয়াৰ কৰে আৰু কাষত থকা বেল আইকনটো দবাই দিব কাৰণ কিয় বন্ধুসকল কাষত থকা বেল আইকনটো দবাই দিয়ক আৰু মই যি ভিডিঅ' আপোনালোকৰ বাবে আপলোড দিম সেই ভিডিঅ'টো যেন আপোনালোকে নটিফিকেশ্যনটো প্ৰথমতে পায় আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাব পাৰে চ' বন্ধুসকল আজি মই 8টা প্ৰশ্ন লৈ আহিছোঁ মই সদায় 8টা প্ৰশ্ন লৈ আহোঁ আৰু আশা কৰিছোঁ প্ৰশ্নকেইটাৰ উত্তৰ মই সঠিকভাৱে দিব পাৰিম আপোনালোকক চ' বন্ধুসকল বলক আমি ভিডিঅ'টোৰ মাজলৈ সোমাওঁ চ' বন্ধুসকল কোন দেশে সৰ্বপ্ৰথমে ৰকেট নিক্ষেপ কৰে হয় বন্ধুসকল সৰ্বপ্ৰথম ৰকেট নিক্ষেপ কৰা দেশখনৰ নাম হৈছে ৰাছিয়া সৰ্বপ্ৰথম ৰকেট নিক্ষেপ কৰে 2 নম্বৰ প্ৰশ্ন ইছৰো কি হয় বন্ধুসকল ইছৰো কি ইছৰো হৈছে ভাৰতীয় মহাকাশৰ গৱেষণা প্ৰতিষ্ঠান হয় বন্ধুসকল ভাৰতীয় মহাকাশৰ গৱেষণা প্ৰতিষ্ঠান ইছৰো মানে ইছৰো অসমৰ সৰ্বাধিক ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ কোনটো হয় বন্ধুসকল অসমৰ সৰ্বাধিক ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ যেটো মোৰ ঘৰৰ কাষতে আছে নেক্সট কোন জন্তুৰ 4টা পাকস্থলী হয় বন্ধুসকল এটা জন্তু আছে যাৰ 4টা পাকস্থলী আছে সেইটো হৈছে গৰু নেক্সট হয় বন্ধুসকল অসমত কেতিয়া সৰ্বপ্ৰথম জাহাজ চলাচল কৰিছিল হয় বন্ধুসকল 1849 চনত মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমবাৰ জাহাজ চলাচল কৰিছিল নেক্সট কুৱেশ্যন কোন মন্দিৰত এন্দুৰক খুৱাই বুৱাই ডাঙৰ কৰা হয় হয় বন্ধুসকল ৰাজস্থানত দেশনক গাঁৱৰ মন্দিৰত এন্দুৰক খুৱাই বুৱাই ডাঙৰ কৰা হয় এইটো এটা আশ্চৰ্যজনক কথা কিন্তু হ'লেও এইটো সত্য এটা চ' বন্ধুসকল নেক্সট কোন চৰাই মানুহৰ দৰে খোজকাঢ়ে হয় বন্ধুসকল এনে এবিধ চৰাই আছে যিবিধ চৰাই মানুহৰ নিচিনাকৈ খোজকাঢ়িব পাৰে আৰু সকলোৰে পৰিচিত সেই চৰাইবিধ এইটোৰ নাম হৈছে পেংগুইন চ' এনচাৰটো পেংগুইন নেক্সট শেষৰ প্ৰশ্ন ইংৰাজীত সৰ্বাধিক ব্যৱহাৰ হোৱা আখৰটো কি হয় বন্ধুসকল ইংৰাজীত সৰ্বাধিক ব্যৱহাৰ হোৱা আখৰটো হৈছে ই বন্ধুসকল ই আখৰটো বেছি ব্যৱহাৰ হয় বেছিভাগ শব্দত আমি ই আখৰটো দেখা পোৱা যায় বন্ধুসকল চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু আশা কৰিছোঁ আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবতো একদমেই নাপাহৰিব বন্ধুসকল কাৰণ কিয় ছাবস্ক্ৰাইব কৰিলে আপোনালোকে বহুত কথা জানিব পাৰিব মোৰ পৰা আৰু মই আপোনালোকক জনাব বিচাৰোঁ এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰ কিছুমান নজনা কথা চ' বন্ধুসকল যিসকলে জানে তেখেতসকলে মোক যেন গালি নাপাৰে চ' বন্ধুসকল আজিলৈ ইমানেই আছিল চ' বন্ধু থেংক ইউ ছ' মাছ চ' আকৌ লগ পাম আকৌ আহিম মংগলবাৰে বাই বাই